বালাবাৰী বইজ ইউটিউব চেনেলৰ সমূহ সদস্যক মোৰ ফালৰ পৰা জনাইছোঁ নমস্কাৰ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। মানে আপোনালোকক ইমান দিনে কৈ আছিলোঁ এখন দোকান আছে আজি চাওকচোন আমাৰ দোকানখন কেনেকুৱা। প্ৰথমে আজি কাছি একদম ৰেডি হৈ গ'লোঁ। তাৰমানে কি এতিয়া মই সখী ফোন মাৰিলাক নলবাৰী যাই পেলাই, আৰু মোৰো অলপমান কাম আছে নলবাৰীত, সেইটো কাৰণে একদম পূৰা ৰেডি হৈ ওলাই আহিলোঁ বাহিৰলৈকে। এখন মানে আমাৰ দাদা এটাৰ ব্ৰইলাৰ কাটা দোকান, সি বোলে একবাৰ ভিডিঅ'ত দিয়ে সেইকাৰণে উঠাই দিলোঁ তাকো একবাৰ। ব্ৰইলাৰ কাটি কেনেকুৱা অনুভৱ তোৰ? ব্ৰইলাৰ কাটি কেনেকুৱা অনুভৱ তোৰ? বিক্ৰী কেনেকুৱা হয়? বিক্ৰী কেনেকুৱা হয়? 30 কেজি ব্ৰইলাৰ ল'বি দে তই এবাৰ। আহিব ইয়াৰ দোকানত ব্ৰইলাৰ চইলাৰ লাগিলে আমাৰ চকতে আছে, এইটো চাক এড্ৰেছটো ফোন কৰিব পাৰিব, মোবাইল নাম্বাৰ আছে ইয়াতে। তাৰপিছত আপোনাৰ এইখন দোকানত যদি কিবা মাংস চাংস লাগে কেতিয়াবা নিবা আহিব। এইফালে মানে ধপনগৰৰ পৰা অহা ৰাস্তা, তামোলপুৰৰ পৰা অহা ৰাস্তা, এইফালে বালাবাৰী যোৱা ৰাস্তাটোৰ মাজতে তাত দোকানখন আহি যাব, কম দামতে দি দিব। তাৰপিছত সখী আৰু মই মানে নলবাৰী যাবলৈকে ওলাই আহিলোঁ বাইকখন লৈ কিনে। তাৰমানে তাৰ কিবা অলপমান কাম আছে, ব্যক্তিগত কাম, সেইকাৰণে সিও মোক ক'লে কি বলক একবাৰ নলবাৰীৰ পৰা আহোঁ। মই বোলো বলক নলবাৰীৰ পৰা একবাৰ ফুৰি আহোঁ। এতিয়া আমি আহি পালোঁ ডেষ্টিনেশ্যন, কামটো ক্লিয়াৰ হ'ল মোটামুটি। আমি আৰু ঘৰতে যাম, তথাপিও তাৰ মাজতে একবাৰ আমি এতিয়া ক'ত যাম? এতিয়া একপাক এনে যাম আৰু চাই থাকোঁ আৰু টাউনৰ ফালে যাম আৰু একপাক চাই থাকোঁ। কিন্তু কথাটো হ'ল কি, আমি এতিয়া যাম ক'ত? আমি এতিয়া ভাবিব নাই মানে ক'ত যাম। চাই আছোঁ আৰু ক'ৰবাত যাম, যাই থাকিম য'তে যায়, যিহেতু আছে গাড়ীত তেল আছে না আমাৰ, তেল আছে, টেনশ্যন নাই। কথা নাই যায়। ফুৰি আহিলোঁ, মানে ঘূৰা জেগা ক'ত যাম আৰু কিবা ৰুটি চুটি খাই মাংস চাংস খাই আহি গ'লোঁ আৰু। বাকী আজিৰ ভিডিঅ'টো ইমানখিনি আছিল নেকি? অ'কে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৈ দিয়ক একবাৰ, নকৰে ছাবস্ক্ৰাইব? কৰিব আমাক যেনেকৈ মৰম দিছে আকৌ দি যাওক, ভালকৈ ভাল কাম কৰি আছে। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে চাবই এনেও, হয়নে নাই? ভাল লাগিলে চাব নালাগে, কাটি দিব। চাব বাই বাই।